আমি মাছ ইমান পালোঁ। ৰাতিপুৱা সকলোকে আজি আমাৰ ঘৰত মাছ আছিব। ৰ'ব আপোনালোকক অলপ দেখুৱাম। তাৰ আগতে মই অলপ চাহ খাই লৈছোঁ। ৰ'ব দেখাইছোঁ ভালদৰে মই চাহ মই ৰাতিপুৱা চাহকণ খাই লৈছোঁ। তাৰপাছত দেখাইছোঁ মাছ হিচাপে আজি মানে আমাৰ মাছ আছিব মেচিৰ লগত। আমাৰ আজি পুখুৰীত আছিব। ক'ত তলত নামিব লাগিব নেকি? মোজা লগাই লৈছে অ'। মেচিন চলাই দিলে। ইফালে পানী সিঁচি আছে, মই ইয়াত বহি চাই আছোঁ। দেখিছেনে সেয়া মেচিন লগাই আছে। পানী অলপ শুকাইছেগৈ, বেছি শুকোৱা নাই বাৰু এতিয়া, বেছি দেৰি হোৱাই নাই, 10 মিনিটমান হৈছেহে মেচিনটো লগোৱা। মাছ ওলাব নাই বাৰু, আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন বাৰু। সেই পানীখিনি আহি ক'ত পৰিছে ৰ'ব দেখাইছোঁ। ইফালে গৈ 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 কি হৈছে এইফালে? এইফালে চেপেটা হৈ গৈছে, পানীটো বেছি নাই। ইয়াত ফুটা আছে কিন্তু একো নহয়, চলি যাব। গৈ আছে গৈ আছে গৈ আছে গৈ আছে, পৰিছে ৰ'ব দেখাইছোঁ। ইমান দীঘল আছে পাইপটো। ইয়াত পৰিছে পানী। জালনাটো এনেকৈ পাতি দিছে কাৰণ ইফালে মাছ যাব পাৰে নহয়। বৰ্তমানলৈকে মাছ যোৱা নাই বাৰু, এতিয়া অলপ দেৰি হৈছেহে হিচাপ। পিছত আহিব, অলপ পিছত ভালদৰে আকৌ দেখাইছোঁ মাছ আহিব। দেখিছে নহয় শুকাই গৈছে। 45 দিনমান হৈ গ'ল আমাৰ ইয়াত মেচিন সিঁচা। কিনাৰ ফালে দেখি গম পাইছে কিমান শুকালে। এইবোৰ মাছ এনেদৰে ওলাই গৈছে। এইজনী কি মাছ হয় বাৰু, ইমান ডাঙৰ মাছ। পানী শুকাই গৈছে, বহুত শুকাই গ'ল পানী, অলপ আছে আৰু ইফালে খৰি, ইফালে জালেৰে মাছ মাৰিছে। মই যে দেখাইছিলোঁ ইয়াত মাছটো, ডাঙৰ মাছটো এতিয়াও আছে, কিনাৰতে আছে। ৰ'ব দেখাইছোঁ। দেখিছেনে এইটো, দেখিছে নহয় সেইজনী, এনেদৰে মাছ চব ওলাই গৈছে আৰু। জালেৰে মাছ বহুত উঠিছে। এইজনী যে ডাঙৰজনী, ধৰ এই নামিয়ে গ'ল। হেঁপিয়া মাজত গুচি গ'ল, অলপ আগত উঠিব লাগিছিলে, মানে আগত ধৰিব লাগিছিলে সেইকাৰণে। পিছতে পাব আৰু তাক। এতিয়া মই এই পাইপটোত চাব আহিলোঁ, এইফালে মাছ গৈছে নেকি চাবলৈ। অঁ মাছ আহিছে, এইবোৰ দেখিছে নহয়। এইবোৰ হেঁকি দিব নোৱাৰি নহ'লে আকৌ পলাবহে। এই মাছ পলাই গৈছে, ইমানটো নহ'ব নহয়। ৰ'ব ভালকৈ এইটো বান্ধি দিছোঁ। এতিয়া এইটো মাছখিনি পলাব নোৱাৰে আৰু, দেখিছেনে এইটো বান্ধি দিলোঁ। ৰ'ব আকৌ তাত যাওঁ মাছ ধৰাত, তাত দেখুৱাই আছোঁ বোলো, তাত যাওঁ মাছ ধৰাত। পাইছা নাই মাছ? এজনী পালি তাত। বেছি নাই আৰু অলপ আছে। এবাৰ জাল, সেয়া জালত বহুত মাছ আছে। মাছ উঠিছে। মাছ কৈ এইবোৰ পিছফালে আৰু জানে পিছফালে ধৰ এই পিছফালে, অঁ সেইফালে এই গছৰ কিলিয়ে একো নাই, কিমান পালি চাওঁ। অঁ দেখা কিমান পালি চাওঁ। বাহ বোকা চিটিকিব মোবাইলত, নেপেলাবি ক। একো নাই তলতে পৰিব, ধৰিব পাৰিবি আকৌ পিছত।
এই কাৱৈ ঢাক ন আকৌ বোলো ঢাক হ'ব লৈ যা নহ'লে আকৌ পলাবহে নহ'লে ভাইটিয়ে ধৰি আছে ফালে খৰিয়ে জালেন মাছ ধৰি আছে কিমান শুকাই গলিছে নে এইবোৰ মাছ পুৰা পলাই ফুৰিছে বেছি নাই আৰু এইবোৰ দেখিছেনে কিমান মাছ আছে কিমান পালি পানী আছে ভালকৈ দেখি নাপাব বাৰু দেখি নাপায় একো নাই এতিয়া নাই পিছত দেখাম অঁ সেয়া দেখিছেনে ইমান ধান শুকাই গৈছে পুৰা খেলিছে মই ওপৰৰ পৰা বহি মাছ ধৰা চাই আছোঁ সিহঁতে কিবা ধৰি আছে দেখিছেনে কৈ চাওঁ বাহ বহুত মাছ পাইছে দেই মই নামি যাম খালে মোক ক'বহে মাছ নাখায় বুলি মাছ কিমান আছে দেখাইছোঁ ইয়াত অকল পুঠি সৰু মাছেই আছে ইয়াত সামগ্ৰী ধৰা আৰু এইবোৰ গাত কিহৰ গাত বাৰু ইমান গাত আছে শুকাই হৈ গ'ল বাহ কি মাছ এইটো টেঙা মাছ চাগে কিবা দি দিব লাগিছিলে কাপোৰ চাপোৰ নহ'লে পলাব কাপোৰ নহয় বাৰু ইজনী ধৰা মাথা ধৰা সেইটো কি তৌটো কেলৈ আনিছে ৰিং বলটো দেখিছানে চবফালে পুৰা মাছ খেলি আছে ধৰা মানুহ এইজনী নাহিবি কিন্তু মাজত আহিলে দিগদাৰ আছে ভণ্টি এজনী দেখি আছে মাজৰজনী চাই আছে ন এইজনী খেলি আছে ইজনী চাই আছে হয় ওলাইছে ন এইফালে নিজৰ পানী কিনাৰ ফালে এই ভণ্টিনে এইটোৱে কাম আৰু মাজত বহুত আছে কিনাৰে ধৰা হৈ গ'ল কি কৰি আছ সেইটো সৰুৰে পুখুৰী খুন্দিছিলে আমাৰ ইয়াত মাছ ধৰা টিংকেইটা আছে এই দুটা চটন আছে হাউটো এটা তাত মাৰ ওচৰত দুটা আছে মাৰ ওচৰত তিনিটা আছে তাৰপিছত ভাইটিৰ ওচৰত আছে ডাঙৰ ৰিং বলটো ফুল হৈ আছিলে ডাঙৰ ৰিং বল নহয় তাৰ পৰা নিলে এতিয়া সেইটো মানে এইখিনি এতিয়া জীয়াই থ'ব বোলে মই জালত থকা মাছখিনি লৈ যাওঁ মায়ে তাত ধৰিবলৈ মাছ ধৰা শেষৰ পৰিছে বেছি দিন নাই আৰু সেয়া উঠি গৈছে মাছ মই অলপ চাহ লগানি ধৰি আছে পুৰা এইখিনি ধৰি আছে ভালেখিনি ধৰা হৈ গ'ল মাৰিব নোৱাৰা
মই ননমা কাৰণটো হৈছে মই সিহঁতক জটাই আছোঁ, বস্তু আনি আছোঁ, কিবা কিবি লাগে বুলি ক'লে। পাৰত সিহঁতে মাছ ধৰি আছে, মই আকৌ সিহঁতক চাই আছোঁ। দৰ্শক মণ্ডলী বেছি নাই আৰু মই আপোনালোকক আকৌ মাছ কিমান পালে সেইটোৱে দেখাম। এতিয়া বেছি মাছ হোৱাৰ ভিতৰত নেদেখোঁ আৰু একেবাৰে মাছ দেখাই আছোঁ, ৰ'ব মানে মাছ কিমান পালে সেইটো দেখাই আছোঁ। নহয় আমি মাছ কিমান পালোঁ, 1 ৰিম বল হৈ গ'ল। কিমান কেজি হ'ব বাৰু আপোনালোকে ক'বচোন। আৰু এইফালে আছে এটিঙত আৰু ইয়াত আছে। আজি খাবাহে আৰু মাছ বেছি, কিন্তু কাৱৈ মাছ আছে দেখিছোঁ, সিমান ডাঙৰ ডাঙৰ কাৱৈ মাছ আছে। আৰু আছে গৰৈ, তাৰপিছত মাগুৰ মাছ, চব মাছেই আছে। ইমান পালোঁ আজি, আমাৰ ফিচাৰীত ইমান পালোঁ। আজি মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকৈ পালে কমেণ্ট কৰি জনাই দিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।